হাই গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ সহজতে কেনেকৈ মেখেলাত ফলছ লগাব পাৰি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভাল ধৰণে ভিডিঅ'টো বুজি পাব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মেখেলাখনৰ দুটা মূল লগাই মই লোৱাৰ দৰে এনেকৈ লগাই জাপি ল'ব। মেখেলাখনৰ ওলোটা ফালটো ওপৰত ল'ব আৰু ফালটো ভিতৰত সোমাই ল'ব। মই দেখুৱাৰ ধৰণে এয়া আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ ল'ব আৰু ফুলটো দুটা চাইডৰ সমানত পৰাকৈ জাপি ল'ব। মেখেলাখনৰ দুটা চাইড থাকে। এতিয়া মই প্ৰথমতে এটা চাইড চিলাই কৰি ল'ম। বলক তেন্তে চিলাই কৰোঁ। এতিয়া মেখেলাখনৰ চাইডৰ মূৰ দুটা সমান কৰি লৈ আৰু লগতে মেখেলাখনৰ দুটা চাইডৰ ফুলখিনি সমান কৰি লৈ এতিয়া চিধাকৈ মই মেখেলাখনৰ মূৰলৈকে চিলাই যাম। এয়া চাওক, মই মেখেলাখনৰ ফুলখিনি সমান কৰি লৈছোঁ। আপোনালোকক দেখুৱাই দিছোঁ, ধৰিব পাৰিছেনে? মই ফুলখিনিও সমান কৰি লৈছোঁ। এতিয়া মেখেলাখনৰ এইটো চাইড মই মূৰলৈকে চিলাই কৰি যাম। আপোনালোকক মই চিলাইটো দেখুৱাই দিছোঁ। মই চিলোৱাৰ ধৰণে আপোনালোকে চিলাই কৰিব। আৰু মই মেখেলাখনৰ কোনটো চাইড চিলাইছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। গতিকে মই চিলোৱাৰ ধৰণে চিলাব। মই আপোনালোকক চিলাইটো বেছি দেখুৱাই নাথাকোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। মেখেলাখনৰ মূৰটোলৈকে মোৰ চিলোৱা হ'ল। এতিয়া মই এইখিনিত অলপমান আপোনালোকক দেখুৱাইছোঁ। এনেকৈ অলপমান কাটি দিম। আপোনালোকেও এনেকৈ অলপ কাট কৰি ল'ব, যাতে এইখিনি এনেকৈ কাটি ল'বলৈ পিছত ইমূৰৰ পৰা সিমূৰলৈ কাটি ল'বলৈ সুবিধা হয়। মই আপোনালোকক চিলাইটো দেখুৱাই দিছোঁ। এইটো এনেকৈ চিলাই কৰিছোঁ। এইটো চাইড চিলাই কৰা নাই। এইটো চাইড ফলছ লগোৱা হোৱাৰ পিছত চিলাই কৰিব লাগিব। এতিয়া মই ফলছ দুটা ফুলখিনি জোখত সমানকৈ কাটি ল'ম। অলপ ফলছ বেছি হ'লেও কোনো কথা নাই, কাৰণ ওপৰলৈ মুৰি দিব লাগিব। এয়া মই ফলছ দুটা কাটি ল'লোঁ। এতিয়া মই দুটা চাইডৰ ফলছ দুটা এনেকৈ জইন কৰি চিলাই ল'ম। চিলাইটো মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকেও এনেকৈ চিলাই ল'ব। এতিয়া মেখেলাখনৰ ফালৰ তলৰ মূৰটোত ফলছটো লগাই মই দেখুৱাৰ দৰে এনেকৈ সমানকৈ মূৰলৈ চিলাই কৰি যাব। আপোনালোকে ধৰিব পাৰিছেনে মই কোনটো মূৰত চিলাইছোঁ? মই আপোনালোকক দেখুৱাইছোঁ। এনেকৈ মেখেলাখনৰ ফালৰ পৰা ফলছটো এনেকৈ ওপৰত লৈ জইন দি এনেকৈ চিলাই গৈ আছোঁ। এইখিনি মোৰ চিলাই কৰা হ'ল। এতিয়া মই আপোনালোকক চিলাইটো দেখুৱাই দিছোঁ। এনেকুৱা হৈছে, তলৰ ফালৰ পৰা এনেকুৱা হৈছে। জইন দি লৈছোঁ। আপোনালোকে ধৰিব পাৰিছেনে? চিলাইটো মই বেছি দেখুৱাই থকা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া মেখেলাখনৰ ফালৰ পৰা বা ফ্ৰণ্ট ফালৰ পৰা এনেকৈ ভাঁজ কৰি ল'ব। তাৰপিছত এনেকৈ সমান কৰি লৈ চিধাকৈ চিলাইটো মূৰলৈকে মাৰি যাব। এনেকৈ মই দেখুৱাৰ ধৰণে ভাঁজটো সমানকৈ ল'ব। তাৰপিছত মই দেখুৱাৰ ধৰণে এনেকৈ চিধাকৈ চিলাইটো মূৰলৈকে কৰি যাব। চিলাইটো মই ফুলখিনিৰ তলত কৰিছোঁ। আপোনালোকে চাগে ধৰিব পাৰিছে, ফুলৰ তলত মাৰিছোঁ। চিলাই মোৰ হৈ গ'ল। এতিয়া ফলছটোৰ ওপৰৰখিনি চিলাই কৰিম। মেখেলাখনৰ ওপৰৰ ফুলখিনিৰ একদম মূৰত ফলছটো অলপ মটকাই লৈ ভিতৰলৈ সোমাই দি চিধাকৈ চিলাই কৰি যাব আনটো মূৰলৈ।
চিলাই কৰোঁতে চাব যাতে চিলাইটো ক'তো কোচ খাই নাথাকে। মই দেখুওৱাৰ ধৰণে আপোনালোকেও এনেকৈ চিলাই কৰিব। ফলছটো মই এনেকৈ মটকাই লৈ ভিতৰলৈ সোমাই দি এনেকৈ লৈছোঁ। এনেকৈ ভিতৰলৈ সোমাই দি চিলাই কৰি গৈছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। চিলাইটো মই বেছিকৈ আপোনালোকক দেখুৱাই নাথাকোঁ, অলপ দেখুৱাইছোঁ। এনেকৈ আপোনালোকে চিলাই কৰি যাব। এতিয়া মোৰ ফলছটো লগোৱা হৈ গ'ল। ফলছটো মই আপোনালোকক দেখুৱাই দিছোঁ, মেখেলাখনৰ ওলোটা ফালটো আৰু ভাল ফালটো কেনেকৈ মই ফলছটো লগাইছোঁ। এয়া ভাল ফালটো দেখুৱাইছোঁ এনেকৈ। এতিয়া মেখেলাখনৰ ছাইডৰ এই মূৰ দুটা লগাই এনেকৈ এইটো ছাইড মই চিলাই কৰি দিম। তেন্তে বলক চিলোৱা আৰম্ভ কৰোঁ। চিলোৱাৰ আগত দীঘল হৈ থকা এই বেছি হোৱা ফলছখিনি মই কাটি ল'ম। মেখেলাখন ভাল ফালৰ পৰা লৈ ছাইডৰ এই মূৰ দুটা লগাই সমানকৈ লৈ চিধাকৈ চিলাই কৰি যাব। আনটো মূৰলৈ চিধাকৈ চিলাই কৰি যাব। আপোনালোকে মেখেলাখন ওলোটাই লৈও এই চিলাইটো মাৰিব পাৰিব। মই মেখেলাখন ভাল ছাইডৰ পৰাই লৈ চিলাইটো কৰিছোঁ। যিসকলে নতুনকৈ চিলাই শিকি আছে তেওঁলোকৰ কাৰণে এই চিলাইটো সহজ হ'ব। তেওঁলোকে ভাল ফালৰ পৰা এইটো চিলাই মাৰিলে তেওঁলোকে সহজ পাব। এইটো ছাইড মোৰ চিলাই কৰা হ'ল। মই আপোনালোকক বেছি দেখুৱাই থকা নাই। এতিয়া বেছি হৈ ওলাই থকা কাপোৰখিনি মই কাটি দিম। আপোনালোকেও এনেকৈ ওলাই থকা কাপোৰখিনি কাটি ল'ব মই দেখুওৱাৰ ধৰণে। এনেকৈ মই কাটি লোৱাৰ দৰে এনেকৈ আপোনালোকে চিলাইটোৰ বাহিৰত থকা কাপোৰ অলপ এনেকৈ মূৰলৈকে কাটি যাব। কাৰণ নহ'লে চিলাইটো পিছত মোটা হৈ থাকিব। এইখিনি এনেকৈ কাটি দিব অলপকৈ। এতিয়া মেখেলাখনৰ ওপৰৰ জইনটো এনেকৈ ইটো মূৰৰ পৰা সিটো মূৰলৈকে মই কাটি লৈছোঁ। আপোনালোকেও এনেকৈ জইনটো কাটি ল'ব মই কাটাৰ ধৰণে। ফ্ৰণ্ট ছাইডত মই যে চিলাইটো মাৰিছিলোঁ সেই ছাইডতে এইবাৰ মেখেলাখন ওলোটাই লৈ তাত এটা চিলাই মাৰি দিম। মই দেখুওৱাৰ ধৰণে আপোনালোকে চিলাব। আপোনালোকে ধৰিব পাৰিছেনে? ফ্ৰণ্ট ছাইডত মৰা চিলাইটো বাহিৰত আছে আৰু এতিয়া মৰাটো ভিতৰত গৈছে। এনেকৈ আপোনালোকেও চিলাব মই দেখুওৱাৰ ধৰণে। এনেকৈ আনটো মূৰলৈ চিলাই কৰি যাব গোটেইখিনি। এতিয়া মোৰ ফলছ আৰু দুটা ছাইড চিলাই কৰা হ'ল। এতিয়া ওপৰৰ মূৰটো চিলাব আছে। এয়া আপোনালোকক দেখুৱাইছোঁ। এতিয়া মেখেলাখন ওলোটা কৰি লৈ মেচিনৰ কাষেৰে সোমাই ল'ব। তাৰপিছত এনেকৈ ফল্ড কৰি ইমূৰৰ পৰা সিমূৰলৈ মেখেলাখন চিলাই কৰি যাব। মই দেখুওৱাৰ ধৰণে এনেকৈ চিলাই কৰি যাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ মেখেলাখন চিলাই কৰা হৈ গ'ল। চিলোৱা হোৱাৰ পিছত আপোনালোকক মেখেলাখন দেখুৱাইছোঁ। এইখন মেখেলা কেনে হৈছে কমেণ্ট কৰি জনাবচোন।